সমাগত বিধানসভা নিৰ্বাচন তীব্ৰতৰ হৈছে বিভিন্ন দল তথা দলীয় কৰ্মীসকল। ইফালে কংগ্ৰেছ আৰু AIDFৰ কৰ্মী সাধাৰণ ৰাইজে অগপ দলত যোগদান কৰে। ব্যতিক্ৰম নহয় ভাণ্ডাৰা গাঁও পঞ্চায়ততো। ভাণ্ডাৰা গাঁও পঞ্চায়তৰ ২ নং ভাণ্ডাৰাত কংগ্ৰেছ AIDFৰ পৰা প্ৰায় ১৬০ গৰাকী পুৰুষ মহিলা আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে। আব্দুল আমিনৰ সভাপতিত্বত আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰয়ৰ উপস্থিতিত যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। অগপ দললৈ যোগদান কৰা কাৰ্যই জোকাৰণি সৃষ্টি কৰিছে আন আন দলসমূহক। ককিলাৰ পৰা ইয়াছিন আলী ৰিপৰ্ট, দিছপুৰ দিল্লী নিউজ, গুৱাহাটী। আজি মুঠ কিমান 160 জন কংগ্ৰেছ আৰু UDF দলৰ পৰা আমাৰ দলৰ 160 জন। হেল্ল' কংগ্ৰেছ আৰু UDF দলৰ সমৰ্থক তথা কৰ্মী আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিলে আৰু গোটেইখিনি ভাণ্ডাৰাৰ 2 নম্বৰ আৰু 3 নম্বৰ অঞ্চলৰ পৰাই যোগদান কৰিলে। জিকি অহাৰ কাৰণে আমাৰ দলৰ প্ৰতিজন কৰ্মীয়ে যথেষ্ট সংগ্ৰাম কৰিছে, কষ্ট কৰিছে আৰু ৰাইজৰ আস্থা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু ৰাইজৰ আস্থা যদি আমাৰ প্ৰতি থাকে তেতিয়াহ'লে ভোটটো আমাৰ ফালে আহিব আৰু আমাৰ জিকাটো সহজ হ'ব।